হেল্ল' গাইজ, সকলোৰে খবৰ ভালনে? আজি আমি যাম দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ পুখুৰী চাবলৈ। ব'লা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ মহিলাপাৰা। মহিলাপাৰাৰ পৰা অলপমান সোমাই যায় লখিমপুৰ পুখুৰী। মাছ চেনেলৰ বা মোৰ জীৱনৰ এইটো প্ৰথম ব্লগিং ভিডিঅ'। আজিৰে পৰা আপোনালোকে আমাৰ চেনেলত ব্লগিং ভিডিঅ' পাই থাকিব। একদম খাঁটি দৰঙীয়া ভাষা। আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ব্লগিং ভিডিঅ' পাই থাকিবলৈ। অসমীয়া মধ্যবিত্ত পৰিয়ালৰ মই এজন ল'ৰা ঘৰ চাবা মংগল দৈতা জেপৰ আছে 50 টকা সপোন দেখো 500 টকীয়া খাই আছো কেপি ফিলিংছ হৈছো ৰজনীৰ টানি আছো বিড়ি সপোন দেখিছো চিগাৰেটৰ লগৰ ল'ৰাৰ আগত আমি তাও দিব নোৱাৰা ৰাস্তাই ঘাটে কোনোবাই মাৰি থকা দেখিলা সাধা খোজা ল'ৰা দাদা অলপ দিব নেকি চাল দিয়া ল'ৰা চাৰিচকীয়া নহ'লেও বাইক লৈ ঘূৰা জিতি কৰি আমি আহি পালোঁ লখিমপুৰ পুখুৰী। লখিমপুৰ আঞ্চলিক মীন মল সমিতি স্থাপিত 24 আগষ্ট 1979 চনত। পুখুৰী মাটিকালি পানী ভাগত 120 বিঘা, পাৰ ভাগত 72 বিঘা। পুখুৰীটো দীঘল 648.6 মিটাৰ, উত্তল 427.7 মিটাৰ। সমিতি এলেকা লখিমপুৰ গাঁও, পূব ভকতপাৰা চুবা, দক্ষিণ কাইঠিয়াপাৰা চুবা, পশ্চিম বালিপটা চুবা, উত্তৰ চাকুৱাপাৰা চুবা। কেইবছৰমানৰ পৰা মানুহৰ বনভোজ খোৱা আগমন বাঢ়িছে। ঐতিহাসিক পুখুৰী 195 বিঘা মাটি আগুৰি আছে। দৰং জিলাৰ ঐতিহাসিক পুখুৰীৰ ভিতৰত লখিমপুৰ পুখুৰী অন্যতম পুখুৰী। বছৰি প্ৰায় 4 টন 5 টন মাছ উৎপাদন হোৱা পুখুৰীটো বাৰ্ষিক আয় 50 লাখ টকা। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব।